হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আকৌ এবাৰ মোৰ অংশমান ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইয়াক কি লৈছোঁ জানেনে? এয়া হ'ল খুতৰা, টেঙেচি টেঙা এইবোৰ আৰু লাচকুচি। এই সকলোবোৰ ধুনীয়াকৈ ধুই ল'ম মই। এইখিনি ধুই ল'লোঁ কি ধুনীয়াকৈ দেখিছেনে? এতিয়া এইখিনি ধুনীয়াকৈ কাটি ল'ম মই। গতে ইয়া আহি পালেহি মাছ, দাদাই মাছ আনি দিলে। কেৰাহীত তেল দিয়ে থৈছোঁ। এয়া মাছখিনি ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'ম। আপোনালোকে যদি টেঙেচি টেঙাৰ লগত এয়া মাছ খোৱা নাই, জোলটোত বনাই খাব এবাৰ, খাবলৈ খুবেই ধুনীয়া। এতিয়া মই এইখন কেৰাহীতে দি দিম এয়া পিঁয়াজ, লগতে শাকখিনি অকণমান দেৰি ভাজি ল'ম। ইয়াতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ, হালধি আৰু অকণমান আছিলে দালি বইল কৰি থোৱা। মই দালিখিনিও ইয়াতে দি দিছোঁ। এয়া চাওকচোন কি ধুনীয়া হৈছে। এইখিনিতে এতিয়া মই অকণমান দেৰিৰ কাৰণে ঢাকন লগাই দিম, উতল এটা আহিবলৈ। এয়া আকৌ এবাৰ উদঙাই চাওঁ, চব্জি পূৰা উতলি আহি গ'ল। এতিয়া মই ইয়াতে দি দিম এয়া ফ্ৰাই কৰি লোৱা মাছখিনি। কি ধুনীয়া উতলি আছে দেখিছেনে? যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব নতুন কোনোবাই চাই থাকিলে। এয়া আকৌ অকণমান দেৰি সিজিবলৈ দিম। মাছকেইডোখৰ দি লৈ মই কি ধুনীয়াকৈ উতলিছে দেখিছেনে? এয়া মোৰ প্ৰায় চব্জি হৈ গ'ল। কিমান ধুনীয়া লাগিছে নহ'লে, খাবলৈতো আৰু সোৱাদ লগা হয় এইখন চব্জি। তো আজিলৈ ইমানেই, বাই বাই।